নমস্কাৰ বন্ধুসকল, আপুনি জানেনে ঘৰতে সহজে এটা সস্তা আৰু 22% প্ৰটিন থকা পিগলেট ফিড বনাব পাৰি। এই ফিড খোৱালে গাহৰি পোৱালি দ্ৰুত ডাঙৰ হয়, স্বাস্থ্য ভাল থাকে আৰু ওজন দ্ৰুত বৃদ্ধি পায়। এই ফিড মই নিজে ব্যৱহাৰ কৰোঁ, যিটো খৰচ কম আৰু ঘৰত বহুত ভাল হয়। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। মই দেখুওৱা মাত্ৰ 25 কেজি ফিড কেনেকৈ বনাব লাগে। বন্ধুসকল, এইবোৰ হৈছে আমাৰ পিগলেট ফিডৰ সামগ্ৰীবোৰ। এই ফিড অতি সহজে আপোনালোকে নিজেই ঘৰতে বনাব পাৰিব। এই ফিড খোৱালে পোৱালিবোৰৰ গ্ৰথ অতি সোনকালে বাঢ়ে। এই ফিডত কি কি দিয়া হয় মই এটা এটাকে গোটেই তথ্য দাঙি ধৰিম। এই ফিড ফৰ্মুলা অতি কম খৰচৰ। এই ফিড ফৰ্মুলাত কমেও 20ৰ পৰা 22% প্ৰটিন থাকিব। যিহেতু ইমানখিনি প্ৰটিন পিগলেটৰ বাবে অতি দৰকাৰ, গতিকে বলক জানি লওঁ 25 কেজি ফিড বনাবলৈ কি কি লাগিব। এইটো আপোনালোকে দেখিছে, এইটো হ'ল আমাৰ ৰাইচ ব্ৰান মানে ধানৰ মল। এইটো আমাৰ 1 নম্বৰ ধানৰ মল, খুব ধুনীয়া কোৱালিটি দেই। কোৱালিটি ভাল মানে ফিড ভাল, আৰু ফিড ভাল মানে গাহৰিৰ গ্ৰথটো খুবেই ভাল। এইটো চাওক চয়া DOC, এইটো এটা ভাল কোৱালিটিৰ 100% প্ৰটিনৰ চয়া DOC। এইটো হৈ গ'ল মাকৈ গুড়ি, মাকৈৰ গুড়ি, খুব ভাল কোৱালিটিৰ মাকৈৰ গুড়ি। এইটো হৈছে চাপৰ ঘেঁহু খলা, এইটো ৱেট ব্ৰাঞ্চ বুলি কয়, ৱেট ব্ৰান। আৰু এইটো হৈছে আচল বস্তু, যিটো আমাৰ পিগলেটৰ কাৰণে অতি দৰকাৰ। এইটো হৈছে শুকান মাছৰ গুড়ি। এই শুকান মাছৰ গুড়ি দিলে অতি সোনকালে গাহৰি পোৱালিবিলাকৰ স্বাস্থ্য পাতি ভাল হৈ আহে আৰু ওজন বাঢ়ে। লগতে দিম আমি এই নিমখ। এই নিমখটো চাই লওক, যিকোনো আপোনালোকে নিমখ ব্যৱহাৰ কৰিব পাৰে, আমি এভৰিডে ব্যৱহাৰ কৰি আছোঁ। আৰু লগত থাকিব এই মিনাৰেল মিক্সাৰ পাউডাৰ। এই মিনাৰেল মিক্সাৰ পাউডাৰটো আপোনালোকে যিকোনো ভেটেনেৰি ফাৰ্মাচীত পাই যাব, আৰু যিকোনো কোম্পানীৰে আপোনালোকে মিনাৰেল মিক্সাৰ ব্যৱহাৰ কৰিব পাৰে। গতিকে বলক আপোনালোকক মিক্স কৰি মই কেনেকৈ ধৰণৰ মিক্স কৰে সেইটো আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমে আমি দিলোঁ মাকৈ 8 কেজি 75 গ্ৰাম। মাইজ আহিব কিমান? 8 কিলো 75 গ্ৰাম। এইবাৰ আহিব চয়া DOC 6 কিলো 25 গ্ৰাম। চয়াবিনৰ খালি 6 কিলো 25 গ্ৰাম। এইবাৰ আহিব ৱেট ব্ৰান 3 কিলো 75 গ্ৰাম, মানে চাপৰ 3 কিলো 75 গ্ৰাম। গম ধানৰ খোলা 3 কেজি 75 গ্ৰাম। নেক্সট ৰাইচ ব্ৰান 2 কেজি 500 গ্ৰাম। 1 নম্বৰ ধানৰ মল 2 কিলো 500 গ্ৰাম। নেক্সট ভেৰি ইম্পৰ্টেণ্ট, ড্ৰাই ফিছ পাউডাৰ 3 কেজি, মানে শুকান মাছৰ গুড়ি 3 কিলো। নেক্সট সল্ট 125 গ্ৰাম সল্ট। নিমখৰ পৰিমাণ থাকিব 125 গ্ৰাম। নেক্সট মিনাৰেল মিক্সাৰ পাউডাৰ 250 গ্ৰাম উইথ ভিটামিন। ভিটামিনযুক্ত মিনাৰেল মিক্সাৰ থাকিব 250 গ্ৰাম। মিক্স ৱেল, ভালদৰে গোটেই সামগ্ৰীবোৰ আমি মিহলাই ল'ম, যাতে কোনো সামগ্ৰীবোৰ বেলেগ বেলেগ হৈ নাথাকে। এনেকৈ ঠিক এনেধৰণে আমি গোটেই সামগ্ৰীবোৰ এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ ভালকৈ আমি মিলাই ল'ব লাগিব। এই ফিড দিনত 500ৰ পৰা 700 গ্ৰামকৈ দিব লাগে। গুৰুত্বপূৰ্ণ কথা হৈছে গাহৰিক সদায় চাফা পানী দিব লাগিব। 3টা দৰকাৰী টিপছ। ড্ৰাই ফিছ সদায় ভালদৰে গুড়ি কৰি ফিডত মিহলাব লাগে। আপোনালোকে ফিড ড্ৰাইও দিব পাৰে, নতুবা পানীৰ লগত মিহলি কৰিও দিব পাৰে। ফিড ড্ৰাইকে দিলে পানী বেলেগকে দিয়া অতি দৰকাৰ।
ফিডত অলপ মলাচিছ মানে গুড় মিহলালে সোৱাদ বাঢ়ে। গুড় মিহলালে পোৱালিবোৰে অতি ফূৰ্তিত ফিড খায়। গুড় দিয়াটো অপশ্যনেল। যদি আপোনালোকৰ গুড়ৰ কোনো সুবিধা নাথাকে নিদিলেও প্ৰব্লেম নাই। বন্ধুসকল, আপোনালোকে দেখিছে কি ধুনীয়া এটা ফিড আমাৰ পিগলেটৰ বাবে ৰেডি হৈ গ'ল। এটা কথা মই কওঁ বন্ধুসকল, ঘৰত ফিড বনালে অতি কম খৰচত ফিড ৰেডি হৈ যায়। মোৰ মতে ফিডৰ কষ্টিঙৰ কথা আহি নপৰে। মোৰ কথা হৈছে যিয়েই ফিড নহওক, ফিড খাই পোৱালি সোনকালেকে ডাঙৰ হ'ব লাগে। আপোনালোকে কেৱল কেলকুলেশ্যন কৰি চাব, এই ফিড খুৱাই ডাঙৰ কৰি বিক্ৰী কৰাৰ পাছত ফিডৰ কষ্টিং কিমান পৰিল, পিগৰ কমপ্লিট মেইনটেইনিং কষ্টিং কিমান পৰিল, গোটেই খৰচ ওলাই পৰিব চাব। 100% প্ৰফিট হ'বই লাগিব। এতিয়া আপোনালোকে দেখিব কিমান ফূৰ্তিৰে গাহৰি পোৱালিবোৰে ফিড খাইছে। এইবোৰ প্ৰায় 10ৰ পৰা 20 কেজি অনুমানৰ পিগলেট হয়। স্বাস্থ্য পাতি কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, যদি আপোনালোকে গাহৰি পালনৰ বিষয়ে আৰু এনে ধৰণৰ উপকাৰী তথ্য বিচাৰে তেন্তে মোৰ চেনেল উকিল বড়ো লাইফষ্টাইল টিপছক ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদেৰে আজিলৈ ইমানে। জয় আই অসম, বন্দে মাতৰম, বাই বাই।